চেনেল নাজলিজ ষ্টাডিজ ৱৰ্ল্ডলৈ আপোনালোক সকলোকে স্বাগতম। আজি বহু দিনৰ মূৰত মই আপোনালোকৰ আগত ভিডিঅ' প্ৰস্তুত কৰিবলৈ ওলাইছোঁ, কাৰণ মই স্বাস্থ্য একেবাৰে মোৰ ভাল নাছিলে। কঁকালৰ বিষত মই বহুত ভুগি আছোঁ। সেইকাৰণে যেতিয়া মানুহ অসুস্থ হৈ থাকে ভিডিঅ'সমূহ বনাবলৈ একেবাৰে মন নাযায়। তাৰ বাবে মই অতি দুখিত। আগন্তুক চেষ্টা কৰিম, লাহে লাহে আপোনালোকক ভিডিঅ'সমূহ ৰেগুলাৰলি দিবলৈ চেষ্টা কৰিম, যিহেতু মোৰ ভিউৱাৰ্ছো কমি গৈছে ভিডিঅ' নিদিয়াৰ বাবে। চ' আজি আপোনালোক সকলোৰে ভালে আছে, ভালে থাকক, কুশলে থাকক। মোৰলৈও আশীৰ্বাদ কৰিব যাতে ময়ো কুশলে থাকোঁ আৰু ভিডিঅ'সমূহ ৰেগুলাৰলি যাতে মই দিব পাৰোঁ। শেষত কৈছোঁ যে যদি ভিডিঅ'সমূহ আপোনালোকৰ ভাল লাগে তেনেহ'লে ছাবস্ক্ৰাইব কৰক, শ্বেয়াৰ কৰক আৰু লাইক কৰক। যাতে শ্বেয়াৰ কৰক আৰু আনকো ছাবস্ক্ৰাইব কৰিবৰ কাৰণে কওক, যাতে মোৰ ভিডিঅ'সমূহ আৰু মই দিবলৈ উৎসাহ পাওঁ। ইয়াকে কৈ মই আপোনাৰ পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' ষ্টুডেণ্টছ এণ্ড মাই ডিয়াৰ ফ্ৰেণ্ডছ, আজি মই আপোনালোকৰ আগত এডজেক্টিভৰ আন এটা পইণ্ট লৈ আপোনালোকৰ আগত মই প্ৰস্তুত হৈছোঁহি, ডেট ইজ এমফেচাইজিং এডজেক্টিভছ। এতিয়া আমি ডিছকাছ কৰোঁ আহক এমফেচাইজিং এডজেক্টিভ কাক কয়। চ' এমফেচাইজিং এডজেক্টিভছ আৰ ইউজ ফৰ এমফেচিছ। এমফেচিছৰ অৰ্থ হৈছে গিভিং এ স্পেচিয়েল ইম্পৰ্টেঞ্চ, মানে বেছি গুৰুত্ব দিয়া, এটা স্পেচিয়েল ইম্পৰ্টেঞ্চ দিয়া। এক্সাম্পল হৈছে দিছ ইজ দ্য ভেৰি বুক আই নিড। সেই নিৰ্দিষ্ট কিতাপখনেই মোক লাগে। চ' ভেৰি বুক ডেট মিনছ সেই নিৰ্দিষ্ট কিতাপখনেই মোক লাগে। তো এই কিতাপখনক এটা গুৰুত্ব দিয়া হৈছে, ইম্পৰ্টেঞ্চ দিয়া হৈছে। চ' এই নেক্সট চেণ্টেঞ্চটোত কৈছে হি ইজ লষ্ট ইন হিজ অ'ন থট। তেওঁ নিজৰ চিন্তাতে মগ্ন হৈ আছে। চ' নিজৰ চিন্তাটোক গুৰুত্ব দিছে। কাৰ চিন্তা? নিজৰ চিন্তা, অ'ন। এই অ'নটোৱে থটছটোক গুৰুত্ব দিয়া বুজাইছে। চ' দিছ ইজ কল্ড এমফেচিছ এডজেক্টিভছ। এতিয়া আহোঁ আমি নেক্সট পইণ্টৰ ওপৰত। নেক্সট পইণ্টটো হৈছে পজেচিভ এডজেক্টিভছ। চ' পজেচিভ এডজেক্টিভ কাক কয়? আমি আগতো পাইছোঁ পজেচিভৰ ওপৰত, প্ৰনাউনৰ ক্ষেত্ৰত পাইছিলোঁ। চ' পজেচিভ এডজেক্টিভে কি দেখায়? পজেশ্যন দেখায় বা অ'নাৰশ্বিপ, মানে মালিকী স্বত্ব দেখা, মোৰ হয়। চ' মালিকী স্বত্ব দেখুওৱাটোকে পজেচিভ এডজেক্টিভ বুলি কোৱা হয়। চ' দিছ ইজ মাই মোবাইল ফোন। এই মোবাইল ফোনটো মোৰ হয়। এই মাই শব্দটোৱে কি কৰিছে? তোমাৰ পজেচিভ এডজেক্টিভ বুজাইছে। অ'কে, ডেট ইজ হাৰ কম্পিউটাৰ। এই কম্পিউটাৰটো কাৰ হয়? হাৰ, তাইৰ কম্পিউটাৰ। চ' এই হাৰটোৱে কি দেখাইছে? পজেশ্যনটো দেখাইছে। এতিয়া নেক্সট পইণ্টটো হৈছে নম্বৰ 8 পইণ্ট, ডেট ইজ ইণ্টাৰগেটিভ এডজেক্টিভ। এতিয়া ইণ্টাৰগেটিভ এডজেক্টিভ কাক কয়? চ' ইট হেল্পছ টু আস্ক কুৱেশ্যন। আমি জানোৱেই ইণ্টাৰগেটিভ মানে কি? য'ত নেকি প্ৰশ্ন সোধা হয়, কুৱেশ্যন সোধা হয়। চ' যিটো এডজেক্টিভে আমাক কুৱেশ্যন সুধিবলৈ সহায় কৰিব সেইটোকে কি বুলি কয়? ইণ্টাৰগেটিভ এডজেক্টিভ বুলি কোৱা হয়। যেনেকৈ হুইচ, হুজ, হু, বিভিন্ন ধৰণৰ আছে। হুইচ ছং ডু ইউ লাইক? হুজ ফোন ইজ দিছ? অ'কে, ভেৰি ইজি। এতিয়া নেক্সট আছে প্ৰপাৰ এডজেক্টিভ। প্ৰপাৰ এডজেক্টিভ কাক কয়? চ' আমি প্ৰপাৰ নাউন পঢ়িছোঁ, ইজ নট ইট? চ' এতিয়া প্ৰপাৰ এডজেক্টিভৰ ডিছকাছ কৰোঁ আহা। চ' ইট মডিফাইজ নাউনছ এণ্ড প্ৰনাউন্স এণ্ড আৰ ফৰ্ম ফ্ৰম প্ৰপাৰ নাউন। প্ৰপাৰ নাউনৰ পৰা যিবোৰ নাউন আৰু প্ৰনাউন মডিফাই কৰা হয় তো তাকে প্ৰপাৰ নাউন বুলি কোৱা হয়। চ' আমি জানোৱেই প্ৰপাৰ নাউন কাক কয়, যে নিৰ্দিষ্ট তোমাৰ প্ৰপাৰ নাউন বা প্ৰপাৰ প্ৰনাউন হৈছে নিৰ্দিষ্ট এজন ব্যক্তি, যাক পাৰ্টিকুলাৰলি স্পেচিয়েল পাৰ্চনৰ ক্ষেত্ৰত, স্পেচিয়েল প্লেচ, স্পেচিয়েল থিংছ, এইবোৰৰ ক্ষেত্ৰত আমি প্ৰপাৰ নাউন ইউজ কৰোঁ। চ' প্ৰপাৰ এডজেক্টিভছ আৰ অলৱেজ কেপিটেলাইজ। আৰু আমি সেইটোও জানো যে প্ৰপাৰ নাউন মানে যিবোৰ প্ৰপাৰ এডজেক্টিভ হওক বা প্ৰপাৰ নাউন হওক, প্ৰপাৰ প্ৰনাউন হওক, সদায় আমি কেপিটেল লেটাৰ দি আমি ইউজ কৰোঁ। এতিয়া চোৱা, প্ৰপাৰ এডজেক্টিভনো কাক কয়? আমি অলৰেডি ডেফিনেশ্যনটো বুজিছোঁ। এক্সাম্পলৰ যদি আমি এক্সাম্পলবোৰ চাওঁ তেতিয়া আৰু ভাল ধৰণে ইয়াক বুজিব পাৰিম। I like Chinese food. I like Chinese food. This is a German car. এই চাইনিজ, জাৰ্মান, বুজিছানে? এইবোৰ এডজেক্টিভ, প্ৰপাৰ এডজেক্টিভ হয়, যিটো ফুডটোৰ লগত দিয়া আছে। চাইনিজ ফুড, জাৰ্মান কাৰ। চ' ভাল ধৰণে ভিডিঅ'টো চালে ভাল ধৰণে সকলোখিনি কথা বুজি পোৱা হ'ব। আৰু যদি কিবা অসুবিধা হয় তেনেহ'লে কমেণ্ট দিব, আৰু অলপ মই ভাল ধৰণে বুজাবলৈ চেষ্টা কৰিম। আৰু শেষত কৈছোঁ, যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব।
প্লিজ শ্বেয়াৰ কৰিব যিমান পাৰিব ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে আনেও ভিডিঅ'সমূহ পায় আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈও অনুৰোধ কৰিব যাতে মোৰ ছাবস্ক্ৰাইবাৰ বাঢ়ে আৰু মই এনকাৰেজ পাওঁ যাতে আৰু নেক্সট ভিডিঅ'সমূহ মই দিব পাৰোঁ ইয়াকে কৈ মোৰ এই ভিডিঅ'টো সামৰণি মাৰিছোঁ